বান্ধৱীসকল, আজি মই আপোনালোকক কেইজোপামান কুলিয়াছ গছৰ বিষয়ে জনাম। গোটেই পৃথিৱীতে বহুত ধৰণৰ কুলিয়াছ গছ আছে, কিন্তু আমাৰ অসমত ইমান বেছি নাই। তথাপি মই আজি আপোনালোকক মোৰ হাতত থকা কেইজোপামান কুলিয়াছ গছৰ বিষয়ে জনাম। এই কুলিয়াছ গছবিলাকৰ ৰংবোৰ ইমান সুন্দৰ যে ফুলৰ দৰেই দেখিবলৈ হয়। ইয়াৰ পাতবোৰ ইমান ধুনীয়া, আপোনাৰ গাৰ্ডেনখন একদম ৰঙীন কৰি থ'ব পাৰে। এজোপা চাওক কুলিয়াছ, ইয়াৰ পাতবোৰ ইয়াৰ মাজত গুলপীয়া, কাষত চকলেট আৰু অলপ সেউজীয়া। কিমান সুন্দৰ! আৰু এই গছবিলাকত বেছি যত্নৰ প্ৰয়োজন নাই। ৰুই দিয়াৰ পিছত অৱশ্যে পানী অনবৰতে থাকিব লাগিব। গছবোৰ শুকাবলৈ টাবতো লগাব পাৰে, নাইবা মাটিতো লগাব পাৰে, কিন্তু গছবোৰ শুকাবলৈ দিব নালাগিব। গুৰিটো অনবৰত পানী থাকিব লাগিব, নহ'লে গছবোৰ শুকাই তৎক্ষণাতে পাতৰ পৰা পানী নাইকিয়া হ'লে লেৰেলি যোৱাৰ নিচিনা হয় দেখিবলৈ। এজোপা কুলিয়াছ গছ, এইজোপা মোৰ মাটিত আছে। এইজোপা দেখিছেনে কিমান সুন্দৰ! ইয়াৰ পাতবিলাক মাজৰ ডোখৰ ৰঙা আৰু কাষত সেউজীয়া ফুলৰ দৰে কটাৰ নিচিনা। কিমান সুন্দৰ দেখিবলৈ! এইজোপা মোৰ মাটিত আছে, ইমান সুন্দৰ হৈছে দেখিবলৈ। এইজোপা অতি কম যত্নতেই এই গছবিলাক আপোনাৰ ঘৰত লগাই থ'ব পাৰে। টাবতো লগাব পাৰে, নাইবা মাটিতো লগাই থ'ব পাৰে। ইয়াৰ এই জোপোহা কৰিবলৈ হ'লে এই গছত যে আহিছে এই ফুলবিলাক, এইবিলাক কিন্তু ছিঙি দিব লাগিব। এইবিলাক ছিঙি দিলেহে জোপোহা, নহ'লে লেংকৈ বাঢ়ি যাব আৰু জোপোহা নহ'ব। এই ফুলবিলাক এনেকৈ হাতেৰে এৰুৱাই দিব লাগিব। টাবতেই নহওক বা মাটিতে হওক, তেতিয়াহে গছবোৰ জোপোহা হ'ব। জোপোহা হ'লেহে গছজোপা দেখিবলৈ ভাল হয়। এইজোপা কুলিয়াছ, গোটেই পাতটোৱে চকলেট কালাৰৰ। ইমান সুন্দৰ! এইজোপাও সৰু টাবত মই লগাই থৈছোঁ। গোটেই পাতটোৰে ইয়াৰ চকলেট কালাৰৰ, ইয়াত অন্য ৰং নাই আৰু ইয়াৰো সৌন্দৰ্যটো বেলেগ। কুলিয়াছ গছৰ মাটি প্ৰস্তুত কৰিবলৈও একেবাৰে সহজ। 3 ভাগ মাটিৰ লগত এভাগ ভাৰ্মি কম্প'ষ্ট দি দিলেই মাটি প্ৰস্তুত হৈ যায়। আৰু এনেকৈ মাজে মাজে অলপ ভাৰ্মি কম্প'ষ্ট দিলেই গছবোৰ সুন্দৰকৈ বাঢ়ি আহে। বাৰিষা কালত গছবোৰ বেছি সুন্দৰ হয়। তথাপিও অন্য সময়তো গছবোৰ পানী দি থাকিলে দেখিবলৈ ভাল হয়। আৰু জোপোহা কৰিবলৈ হ'লে তাৰ আগবোৰ ছিঙি দিব লাগিব। আৰু যদিহে আপোনালোকে ঘৰৰ ভিতৰতো ৰাখিব পাৰে, সৰু টাবত লগাই। এইজোপা কুলিয়াছ গছ, ইয়াৰ পাতবোৰ একেবাৰে সেউজীয়া, মাজৰ ঠাৰিটোহে অলপ ব্ৰাউন কালাৰৰ নিচিনা। ইয়াৰ সৌন্দৰ্যটো অলপ বেলেগ, দেখিবলৈও সুন্দৰ। এইজোপা কুলিয়াছ, ইয়াৰ পাতবোৰত যেন ব্ৰাছেৰে ৰংহে ছটিয়াই থৈছে কোনোবাই। দেখিছেনে কিমান সুন্দৰ! এই গছজোপা মোৰ বৰ প্ৰিয় গছ। যত্নও বেছি নালাগে আৰু বাগানখনো দেখিবলৈ বৰ সুন্দৰ হয়। আপোনালোকেও ঘৰত এইদৰে কুলিয়াছ গছবোৰ ৰুই থ'ব পাৰে। সংগ্ৰহ কৰি নাৰ্চাৰীটো পোৱা যায়, আৰু নহ'লে কেতিয়াবা অকণমান সৰু আগ এটা আনিলেই টাবত লগাই থ'লে, অলপ পানী দি থাকিলেই কেতিয়াও নমৰে গছজোপা। সুন্দৰকৈ লাহে লাহে বাঢ়ি আহে। খুব বেছি খালি ওখ হ'বলৈ দিব নালাগে, ওখ হ'লে দেখিবলৈ বেয়া হয়। সেইকাৰণে জোপোহা কৰিবলৈ হ'লে ইয়াৰ আগবিলাক ছিঙি দিব লাগিব। এই আগবিলাক ছিঙি দিলে লাহে লাহে জোপোহা হৈ যাব। মোৰ টাবৰ কুলিয়াছখিনি আপোনালোকক দেখুৱালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিবলৈ
শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।